ঠিক আছে আপোনালোকক আন এটা ভিডিঅ' স্বাগতম জনাইছোঁ। আজি কোনো মটো ব্লগ নহয়, আজি দিবলৈ ওলাইছোঁ ইয়ামাহা V3 ৰিভিউ দিবলৈ চেষ্টা কৰিম। চ' আপোনালোকে ভিডিঅ' ফাৰ্ষ্টৰ পৰা শেষলৈ ভিডিঅ' চাই থাকিব। আৰু মোৰ পিছফালে আপোনালোকে গমে পাইছে V3 ইয়ামাহা 4BS4 গাড়ী আছে, আপোনালোকে দেখাই পাই আছে। আৰু আমি সকলো ডিটেইলছ আপোনালোকক দিবলৈ চেষ্টা কৰিম। আপোনালোকে খালি ভিডিঅ' ফাৰ্ষ্টৰ পৰা শেষলৈ চাই থাকক। আৰু বন্ধুসকল চাওক, ইয়াৰ কালাৰটো চাওক কিমান ধুনীয়া কালাৰ, ব্লেক আৰু ৰেড কালাৰ চাওক আপোনালোকে। আৰু সন্মুখৰ পৰা চাওক কিমান ধুনীয়া দেখা গৈ আছে। ইয়াৰ বাল্ব, সন্মুখৰ বাল্ব হেডলাইটবিলাক চাওক, LED চাওক কিমান ধুনীয়া লুকছ দি আছে। আৰু বন্ধুসকল এইটো গাড়ীৰ ওজনটো হ'ল আপোনালোকৰ 139 kg, মানে এইটো চাওক ইমান ওজন এইটো গাড়ী। আৰু দৈৰ্ঘ্য মানে ইয়াৰ পৰা ইয়ালৈ যিটো দৈৰ্ঘ্য এইটো হ'ল 1990 mm, মানে ইয়াৰ পৰা ইয়াৰ দূৰত্ব। আৰু তলৰ পৰা ওপৰৰ যিটো দূৰত্ব এইটো হ'ল 7 to 5 mm, ইমানখিনি দূৰত্ব ইয়াৰ পৰা ইয়ালৈ চাওক। এইটো বৰ্তমান অনৰোড প্ৰাইচ চলি আছে, বৰ্তমান মাৰ্কেটত অনৰোড প্ৰাইচ চলি আছে এইটো 1,75,000। আৰু এক্সট্ৰিম প্ৰাইচ বৰ্তমান মাৰ্কেটত চলি আছে 1,85,500, এইটো বৰ্তমান মাৰ্কেটত চলি আছে। আৰু বন্ধুসকল এইটো গাড়ী যদি আপোনালোকে ল'ব খোজে, আপোনালোকে 60% শ্ব'ৰুমত দি এইটো বাইক আপোনালোকে লৈ যাব পাৰে। মানে মই যিহেতু মোৰ ফ্ৰেণ্ডৰ বাইক, এইটো মোৰ ফ্ৰেণ্ডে বাইক লৈছে, এইটো মই ৰিভিউ দি আছোঁ। জাষ্ট টেংকি মানে পেট্ৰল ভৰাব পাৰি আমি 11 লিটাৰ। ইয়াৰ পেট্ৰল কেপাচিটি আছে 11 লিটাৰ। আৰু বন্ধুসকল চাওক ইয়াৰ ষ্টিকাৰটো চাওক, ইয়ামাৰ ষ্টিকাৰটো চাওক কিমান ধুনীয়া লুকছ দি আছে। ইণ্ডিকেটাৰ চাওক, ইণ্ডিকেটাৰ আছে, 4টা ইণ্ডিকেটাৰ আছে চাওক আপোনালোকে। সেইফালে ব্ৰেক অইল আছে চাওক, ব্ৰেকটো চাওক। আৰু চাইলেঞ্চাৰটো চাওক, পিছনৰ ডিছ ব্ৰেক কেপাচিটি দি দিছে চাওক আপোনালোকে। পিছনত ABS আছে, পিছনতো ABS আছে চাওক। আৰু কুলেন ক'ত আছে আপোনালোকে দেখাই আছোঁ চাওক, তলত কুলেন ভৰাব লাগে চাওক। এইটো বন্ধুসকল এতিয়া মই বাইকটো অলপ ৰাইড কৰিম, আপোনালোকে ভিডিঅ' চাই থাকক। আৰু বাইকটো চলাই বহুত ভাল লাগিল। আৰু আপোনালোকে যদি কিনিব খোজে কিনিব, এইটো লৈ আপোনালোকে লে লাডাখো যাব পাৰে, মানে লং জাৰ্ণিটো আপোনালোকে যাব পাৰে, বহুত ভাল। মই চলালোঁ আৰু আপোনালোকে দেখাই পালে ভিডিঅ' ফাৰ্ষ্টৰ পৰা লাষ্টৰ আপোনালোকে ভিডিঅ' চালেই। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ, বাই।